নমস্কাৰ, প্ৰথমে মই মোৰ চেনেল ৰুমি লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাব খুজিছোঁ জুইত বনোৱা কেক। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কেকটো বনাবৰ বাবে মই লৈছোঁ গাখীৰ, ডাঙৰ কাপৰ জোখাৰে 1 কাপ ময়দা, এটা সৰু কাপৰ জোখাৰে 1 কাপ ৰিফাইন তেল, সেই একেই কাপৰ জোখাৰে চেনি 1 কাপ লৈছোঁ। আপোনালোকে যদি চেনি কম খায় তেন্তে চেনি কমায়ো ল'ব পাৰে। বেকিং পাউডাৰ লৈছোঁ, 2টা ডিম লৈছোঁ আৰু এডাল হেণ্ড মিক্সাৰ লৈছোঁ। প্ৰথমতে মই এটা সৰু চৰিয়া লৈছোঁ। এনেদৰে কণী 2টা ভাঙি ল'লোঁ। তাৰ পাছত এডাল হেণ্ড মিক্সাৰেদি এনেদৰে 1 মিনিটমান কণী 2টা ফিটি থাকিম। 1 মিনিটমান ফিটা হোৱাৰ পিছত মই ইয়াত যোগ কৰিছোঁ 1 কাপ চেনি। আপোনালোকে মিক্সিটো দি ল'ব পাৰে। প্ৰথমতে 1 কাপ জুখি ল'ব, তাৰপিছত মিক্সিত দিব। কণী আৰু চেনিখিনি এনেদৰে প্ৰায় 3 মিনিটমান মই ফিটি থাকিম। 3 মিনিট ফিটি হোৱাৰ পাছত মই ইয়াত যোগ কৰিছোঁ 1 কাপ ৰিফাইন তেল, এটা সৰু কাপৰ জোখেৰে। তাৰ পাছত ৰিফাইন তেলখিনি ভালদৰে মিক্স হোৱালৈকে এনেদৰে ফিটি থাকিম। এতিয়া মোৰ ৰিফাইন তেলখিনি ভালদৰে মিলি গৈছে। তাৰ পাছত মই ইয়াত যোগ কৰিম এটা ডাঙৰ কাপৰ জোখেৰে 1 কাপ ময়দা। ময়দাখিনি দিওঁতে মই ইয়াত কমকৈ দি ফিটি আছোঁ। ময়দাখিনি দিওঁতে যদি এনেদৰে কমকৈ দি লয় তেতিয়া ফিটাত কোনো অসুবিধা নহয়, ভালদৰে ফিটিবলৈও পাৰি। নহ'লে কি হয় গোটা বান্ধি যায়, সৰহকৈ আমি দি দিয়াৰ লগে লগে বহুত গোটা বান্ধি যায় আৰু ফিটিবলৈও বৰ দিগদাৰ হয়। অলপ সময় ফিটাৰ পিছত আপোনালোকে চাব, যদি মিশ্ৰণখিনি অকণমান টান নিচিনা পায় তেতিয়া ইয়াত আপোনালোকে গাখীৰ অলপো যোগ কৰিব পাৰে। মিশ্ৰণখিনি অকণমান টান নিচিনা পোৱাৰ বাবে মই ইয়াত গাখীৰ অলপ যোগ কৰিলোঁ আৰু এনেদৰে লাহে লাহে ফিটি থাকিম। 5 মিনিট ভালদৰে ফিটি ল'ম। তাৰ পাছত মই ইয়াত সৰু চামুচৰ জোখেৰে এচামুচ বেকিং পাউডাৰ দি দিছোঁ। মিশ্ৰণখিনি তৈয়াৰ হৈ গৈছে। আপোনালোকে ওপৰৰ পৰা এনেদৰে হেণ্ড মিক্সাৰ বা হাতাইদি দি চাব, যদি ৰিবনডালৰ নিচিনাকৈ পৰি গৈছে তেন্তে গম পাব মিশ্ৰণখিনি হৈ গৈছে বুলি। এতিয়া মই কেকৰ বাতিটো তৈয়াৰ কৰি ল'ম। এনেদৰে এডাল ব্ৰাছৰ সহায়েৰে ৰিফাইন তেলখিনি গোটেই বাতিটোত ভালদৰে সানি লৈছোঁ। বাতিটোৰ জোখত এখন নৰ্মেল কাগজ কাটি লৈছোঁ আৰু তেল তাৰ ওপৰতো এনেদৰে সানি লৈছোঁ। এতিয়া ফিটি থোৱা মিশ্ৰণখিনি এনেদৰে বাতিটোত দি দিছোঁ। মিশ্ৰণখিনি দিয়াৰ পাছত মই এনেদৰে বাতিটো থপথপাই দিছোঁ। এতিয়া একুৰা জুই উঠাই লৈছোঁ, তাৰ ওপৰত এটা কেৰাহী পাতি দিলোঁ। কেৰাহীত মই এয়া বালি দি লৈছোঁ। আপোনালোকে যদি দিব বিচাৰে নিমখো দিব পাৰে। তাৰপিছত এডাল ষ্টেণ্ড পাতি ল'লোঁ, তাৰ ওপৰত বাতিটো দি দিছোঁ এনেদৰে। এতিয়া কেৰাহীটোৰ জোখত মই এখন কাঁহী দি দিছোঁ। তাৰ পাছতেই মই জুইকুৰাও ভালদৰে উঠাই দিছোঁ। যেতিয়ালৈকে কেকটো ফুলি নাহে তেতিয়ালৈকে জুইকুৰা উঠাই থ'ম এনেদৰে। এয়া কেকটো 5 মিনিটৰ পাছত আপোনালোকক দেখাইছোঁ, ফুলিবলৈ লৈছে আৰু। জুইকুৰাও ভালদৰে উঠি থকাকৈ আপোনালোকে দিব। তাপটো পালেহে ভালদৰে ফুলি উঠিব। আকৌ ঢাকনাখনে ঢাকি থৈ দিব লাগে ভালদৰে। পোন্ধৰ মিনিটৰ পাছত চাওকচোন কেকটো ভালদৰে ফুলি উঠিছে। এতিয়া মই ইয়াত চেৰী 2টামান কাটি দি দিম। চেৰীকেইটা দিয়াৰ পিছত মই আকৌ কাঁহী এখনেৰে ঢাকি দিম কেকটো। আকৌ 35 মিনিটৰ পাছত মই এয়া কাঁহীখন আঁতৰাই চালোঁ, দেখিছেনে কেকটো ধুনীয়াকৈ কালাৰ আহি গৈছে। এতিয়া ভিতৰটো সিজিছে নাই চাবৰ কাৰণে মই এডাল মাৰিৰ সহায়েৰে এনেদৰে ভিতৰত
খুচি চালোঁ আৰু ওপৰলৈ উঠাই আনিছোঁ। আপোনালোকে চাব যদি এনেকৈ মাৰিডালত লাগি আহে কেঁচাকৈ তেতিয়া জানিব যে কেকটো হোৱা নাই বুলি। চাওকচোন মাৰিডালত একো লাগি অহা নাই, মানে মোৰ কেকটো ধুনীয়াকৈ হৈ উঠিছে। এতিয়া ভালদৰে কেকটো নমাই ল'ম। এয়া দেখিলেনে জুইত বনোৱা কেক? বৰ ধুনীয়া হৈছে। এতিয়া আপোনালোকক মই কাটিও দেখাম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। লগতে বেল আইকনটো দবাই দিব, তেতিয়া নতুন ৰেচিপি আপলোড কৰিলে আপোনালোকে পাই থাকিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।